সাবস্ক্ৰাইব কৰক আসাম অটো এক্সপ্লোৰাৰ আৰু আমাৰ ভিডিঅ'সমূহ সোনকালে পাবৰ কাৰণে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। হেল্ল' ভিউৱাৰ্ছ এণ্ড ৱেলকাম বেক টু মাই চেনেল আসাম অটো এক্সপ্লোৰাৰ। আজি আপোনালোকে টেগলাইনটো দেখি গম পাইছে চাগে মই কি লৈ আহিছোঁ আপোনালোকলৈ, নান আদাৰ দেন বাজাজ ডমিনাৰ 400। চ' আজি আমি বাজাজ ডমিনাৰ 400 এটা ৰিভিউ আপোনালোকলৈ আগবঢ়াম আৰু আপোনালোকে চাই কেনেকুৱা পায় সেইখিনি আমাক জনাব, লাইক কৰিব ভিডিঅ'টো আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আসাম অটো এক্সপ্লোৰাৰ যদি আজি প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবৰ কাষত যিটো বেল আইকন থাকে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। বেল আইকনটো ক্লিক কৰি থ'লে আমাৰ নটিফিকেশ্যনসমূহ আপোনালোকলৈ সোনকালে আহিব। So let's get started with this video. So viewers, আপোনালোকে এটা কমপ্লিট ৱাক এৰাউণ্ড দেখা পালে আৰু বাজাজ ডমিনাৰৰ ইঞ্জিন স্পেচিফিকেশ্যন যদি ক'বলৈ যাওঁ, বাজাজ ডমিনাৰ কমজ উইথ 373.3 cc ট্ৰিপল স্পাৰ্ক বাজাজৰ DTS ইঞ্জিনৰ সৈতে আহে আৰু ইঞ্জিন প্ৰডিউচ 34.5 bhp of power at 8000 rpm and 35 Nm of torque at 6500 rpm. So basically এখন ক'বলৈ গ'লে খুব ষ্ট্ৰং আৰু মজবুত বাইক হয় বাজাজ ডমিনাৰখন আৰু চলাওঁতে সেইটো ডেফিনেটলি গম পোৱা যায়। আৰু বাজাজ ডমিনাৰত এটা ভাল ফিচাৰ দিছে স্লিপাৰ ক্লাছ, যিটোৱে ডাউন শ্বিফটিং আৰু আপ শ্বিফটিঙৰ সময়ত বহুত সহায় কৰে। এটা স্মুথ শ্বিফটিং গিয়াৰ শ্বিফটিং হয় আচলতে বাইকখনত আৰু যিটো বাইকখন চলাই গৈ থাকোঁতে খুবেই ভাল লাগে পাৰফৰ্মেঞ্চটো। আৰু ডুৱেল চেনেল ABS, যিটো ডুৱেল চেনেল ABSৰ কাৰণে ব্ৰেকিং চিষ্টেমটো বাজাজ ডমিনাৰ খুব ষ্ট্ৰং। আৰু এখন হাই চিচিৰ বাইকত যিটো ব্ৰেকিং পাৰফৰ্মেঞ্চটো খুবেই প্ৰয়োজনীয় আৰু তাৰ কাৰণে 320 mm যিটো ডিস্ক ব্ৰেক এইটো আপোনালোকে দেখা পাইছে আৰু ABS চেন্সৰটো এইটো দেখা পাইছে। গতিকে খুবেই ষ্ট্ৰং ব্ৰেকিং পাৰফৰ্মেঞ্চ বাজাজ ডমিনাৰৰ। লগতে ফ্ৰণ্টত আছে ৰেডিয়েটৰ, যিটো লিকুইড কুল ইঞ্জিনৰ কাৰণে দিয়া হৈছে আৰু ইয়াত কুলেণ্টটো ইয়াতে ভৰাই থোৱা থাকে। আৰু ৰিয়াৰ ডিস্ক ব্ৰেকটোৰ কথা যদি কওঁ 230 mm এইটো ডিস্ক ব্ৰেক হয় আৰু লগত ABS ইয়াতো আছে, যিহেতু ডুৱেল চেনেল ABS এইটো ABS চেন্সৰটো দেখা পাইছে। গতিকে ব্ৰেকিং পাৰফৰ্মেঞ্চটো ডেফিনেটলি ভাল বাজাজ ডমিনাৰৰ। আৰু ডমিনাৰৰ যিটো হেডলেম্প LED হেডলেম্প, যিটো ক্লেইম কৰা হয় 1.5 কিলোমিটাৰ আঁতৰৰ পৰা ডিষ্টিংক্ট আৰু সঁচাকৈয়ে খুব ষ্ট্ৰং হয় হেডলাইটটো। আপোনালোকে দেখা পাইছে। আৰু আমি এতিয়া চাম ডমিনাৰৰ যিটো এক্সজষ্ট নোটটো আপোনালোকক শুনাম। আৰু ডমিনাৰৰ যিটো হুইল বেছ সেইটো হ'ল 1453 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো হৈছে 157 mm। লগতে ফুয়েল টেংক কেপাচিটি হৈছে 13 লিটাৰ। যিহেতু ডমিনাৰখনক এখন ক্ৰুজিং বাইক বুলিও কোৱা হয়, গতিকে 13 লিটাৰ ফুয়েল টেংক কেপাচিটি মই ভাবোঁ ইটছ এনাফ ফৰ এ ক্ৰুজিং বাইক। আৰু টায়াৰকেইটাৰ কথা ক'বলৈ গ'লে ফ্ৰণ্টৰ টায়াৰ আহে 110/17 ইঞ্চৰ হয় আৰু ৰিয়াৰ টায়াৰটো হ'ল 150/60 আৰু এইটো 17 ইঞ্চৰ টায়াৰ। গতিকে যথেষ্ট ডাঙৰ টায়াৰৰ সৈতে আহে বাজাজ ডমিনাৰখন। আৰু ৰিয়াৰ লাইটটো দেখিছে আপোনালোকে, এইটো LED হয়। ছাছপেনশ্যনৰ কথা ক'বলৈ গ'লে ফ্ৰণ্টৰ ছাছপেনশ্যনটো আহে টেলিস্কপিক ছাছপেনশ্যন আৰু 43 mm ফৰ্ক থাকে দুডাল। আৰু যিটো ৰিয়াৰ ছাছপেনশ্যন সেইটো হৈছে মাল্টি ষ্টেপ এডজাষ্টেবল মন'শ্বক, যিটো হাইৱে ক্ৰুইজিঙৰ কাৰণে খুবেই প্ৰয়োজনীয় আৰু কমফৰ্টেবল হয়। বাজাজ ডমিনাৰৰ যদি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটোৰ কথা কোৱা যায় তেতিয়া ইয়াত ক্লাষ্টাৰ দুটা দেখা পোৱা যায়। আৰু টেংকত যিটো থাকে তাত বেটাৰী ছিগনেল, লগতে ABS ছিগনেল, ছাইড ষ্টেণ্ড, যিটো ফুয়েল ইঞ্জেকশ্যনৰ ছিগনেল, এই গোটেইখিনিয়ে ইয়াতে থাকে, ইয়াতে দেখা পোৱা যায়। আৰু
মেইন যিটো ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ তাত আপোনালোকে টেকোমিটাৰ, অডোমিটাৰ আৰু টাইমটো দেখা পোৱা যায় আৰু লগত স্পীডোমিটাৰ আৰু ডিজিটেল ফিউয়েল গজ এইখিনিয়ে দেখা পোৱা যায়। আৰু ছুইচ গিয়াৰখিনিৰ কথা যদি কোৱা যায়, ছুইচ গিয়াৰখিনি একেই বাজাজ পালচাৰৰ পৰা পালচাৰত যিখিনি উপলব্ধ সেইখিনি একেখিনিয়ে। চ' লেটছ গেট দ্য ৰাইড। চ' ভিউৱাৰ্ছ, আপোনালোকে দেখিলে ডমিনাৰ ৰাইডটো, আৰু মই চলাই থাকোঁ আৰু সেইকাৰণে খুবেই ভাল পাওঁ চলাই এখন। আৰু যিখন ডিউক 390 তাৰ সৈতে ডাইৰেক্ট কম্পিট কৰে বাজাজ ডমিনাৰখনে, আৰু লগত ৰয়েল এনফিল্ড বা তেনেকুৱা গোটেইখিনি যিটো ছেগমেণ্ট আছে 300cc ওপৰত, 350cc ওপৰত, সেইখিনিৰ সৈতে কম্পিট কৰে। আৰু মই ভাবোঁ এটা ভাল চইচ বাজাজ ডমিনাৰখন, ভেলু ফৰ মানি বাইক, যিটো 160 to 165ৰ ভিতৰত নেকেড প্ৰাইচটো, শ্ব'ৰুম প্ৰাইচটো। গতিকে তাত ডুৱেল চেনেল ABS, স্লিপাৰ ক্লাছ গোটেইখিনি পোৱা যায়। আৰু স্লিপাৰ ক্লাছ থকাৰ কাৰণে বহুতেই ভাল চলাবলৈ বাইকখন, আৰু ABS-টোৱে খুব ধুনীয়া কাম কৰে, ডুৱেল চেনেল ABS-টোৱে। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ আপোনালোকে এনজয় কৰিলে ভিডিঅ'টো, আৰু নেক্সট ভিডিঅ'ৰ কাৰণে কিপ ৱাটছিং আছাম অটো এক্সপ্ল'ৰাৰ। থেংক ইউ।